আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গেট 3 আৰু গেট 4 ৰিজাল্ট ইতিমধ্যে ডিক্লেয়াৰ হৈ গ'ল। আপোনালোকে ৰিজাল্টসমূহ ডাউনলোড কৰিব, ৰিজাল্টসমূহ চাব পাৰিব, ডাউনলোড কৰিব পাৰিব। অফিচিয়েল নটিফিকেশ্যন আহি পৰিছে, আপোনালোকক সবিশেষ জনাম এইটো ভিডিঅ'ত। তাৰ চাওক বন্ধু বান্ধৱীসকল, বহু সময়ৰ অন্তত আপোনালোকৰ বাবে ভাল খবৰ আহিছে। যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল যে 15-16 তাৰিখৰ ভিতৰত মই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিবিলাক ৰিজাল্ট আছে দিবলৈ ধৰিম। গতিকে ইতিমধ্যে অফিচিয়েল নটিফিকেশ্যন আমাৰ হাতত আহি পৰিছে। আপোনালোকে নিশ্চিন্ত মনে আপোনালোকৰ ৰিজাল্টসমূহ অহাকালি ডাউনলোড কৰিব পাৰিব। 18 তাৰিখ আপোনাৰ অহাকালি 18 তাৰিখে তেওঁলোকে উল্লেখ কৰিছে যে অফিচিয়েল নটিফিকেশ্যন ইন দিছ ৰিগাৰ্ড ৱাজ ৰিলিজ বাই দ্য আছাম গভৰ্ণমেণ্ট অন থাৰ্ছডে। অফিচিয়েল নটিফিকেশ্যন আহি পৰিছে আমাৰ হাতত আৰু সেই নটিফিকেশ্যন তেওঁলোকে উল্লেখ কৰিছে গেট 3 আৰু গেট 4 যিকেইটা পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাকেইটাৰ ৰিজাল্ট আপোনাৰ 18 তাৰিখে দিব। ইয়াতে দিয়া আছে আৰ্লাৰ আছাম চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা had said that the result for Assam Direct Recruitment Gate 3 and Gate 4 post will be declared before the Durga Puja holidays. যেহেতু দুৰ্গা পূজাৰ আপোনাৰ যি বন্ধ সেই বন্ধৰ আগতে আপোনালোকৰ ৰিজাল্টসমূহ দিব। গতিকে উল্লেখ কৰিছে যে ডেটটো উল্লেখ কৰিছে 18 তাৰিখে আপোনালোকৰ ৰিজাল্টসমূহ ডাউনলোড কৰিব পাৰিব। এতিয়া 18 তাৰিখ অহাকালি, এতিয়া নিশ্চিন্ত মনে অহাকালি যদি ৰিজাল্ট দিয়ে নিশ্চয়কৈ ভাল খবৰ আপোনালোকৰ বাবে। আপোনালোকে ৰিজাল্টসমূহ অহাকালি মই যেনেকৈ কৈছিলোঁ আপোনাৰ লখিমপুৰ মেডিকেল কলেজত যেনেকৈ ৰিজাল্ট দিলে ৰাতি 12টা বজাৰ আগত আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিলে। গতিকে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনত যাব লাগিব, অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব। তাতে অফিচিয়েল নটিফিকেশ্যন আপোনালোকে চাবলৈ পাব আৰু অফিচিয়েল ৱেবছাইটত তেওঁলোকে ৰিজাল্টসমূহ ডিক্লেয়াৰ কৰি দিছে। এতিয়া মেইন কথা হ'ল আপোনালোকে ৰিজাল্টসমূহ কেনেকৈ ডাউনলোড কৰিব বা কেনেকৈ চাব। ইয়াতে আৰু এটা কথা কৈছে, বহুতে কৈছে যে দাদা ৰিজাল্টসমূহ ইমান দিন কিয় লগাইছে। চাওক, ৰিজাল্টসমূহ ইমান দিন লগোৱাৰ এটাই কাৰণ হৈছে আপোনালোকৰ যিহেতু বৰ্তমান ৰিজাল্ট আপোনাৰ 15 তাৰিখে দিম বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই 15-16 ভিতৰত, কিন্তু এইবিলাক বিসংগতিৰ কাৰণে তেওঁলোকে কেইদিনমান পিছুৱাই দিলে নহয় জানো। এতিয়া মেইনলি আপোনাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্ট দিয়াৰ পিছতহে আকৌ নতুনকৈ ৰিকুৱাৰমেণ্ট ওলাব। গতিকে সেই ৰিকুৱাৰমেণ্টকেইটা ওলোৱাৰ আগে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টে আপোনাৰ ৰিজাল্টসমূহ দি দিলে। এতিয়া মেইন কথা হ'ল বাকী DSSৰ এক্সাম কেতিয়া হ'ব। চাওক, DSSৰ এক্সাম আপোনাৰ হ'ব আফটাৰ দুৰ্গা পূজা। চ' ইয়াতে এটা কণ্ট্ৰভাৰ্চি চলি আছিল, সেইকাৰণে ৰিজাল্টসমূহ আপোনাৰ দিয়াত দেৰি হ'ল। কণ্ট্ৰভাৰ্চিটো কি? এ মেজৰ কণ্ট্ৰভাৰ্চি ইন কানেকশ্যন উইথ দ্য আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম corrupt recently after Victor Das, who owns a coaching institute in Guwahati, alleged a scam in the recruitment process. He had claimed a section of people were demanding Rs 3 to 8 lakhs for the post. আপোনালোকে গমে পাইছে যে ভিক্টৰ দাসে এটা অভিযোগ আনিছিল যে দুৰ্নীতি হৈ আছে এটা পোষ্টৰ কাৰণে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত 3 পৰা 8 লাখ টকা লৈছিল। গতিকে তেওঁ ইতিমধ্যে জামিন লাভ কৰিছে, কিন্তু কথাটো কিমান দূৰ সত্য কিমান দূৰ মিছা হয়তো পিছৰ পৰ্যায়ত আমি গম পাম। আশা কৰোঁ এই নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ নিকা পদ্ধতিৰে হওক। অহাকালি যিহেতু ৰিজাল্ট দিব, লখিমপুৰ মেডিকেল কলেজত যেনেকৈ ৰিজাল্ট আহিছিল তেনেকৈ গাফিলতি যাতে নহওক সকলোৱে কামনা কৰোঁ। সকলোৰে শুভেচ্ছা থাকিল যাতে ৰিজাল্টসমূহ সকলোৰে ভাল আহে। আপোনালোকে বেষ্ট অফ লাক। আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম। জয় হিন্দ, জয় অসম।